মদাহী জনগোষ্ঠীৰ মাসকল বাইদেউসকল বিভিন্ন গ্ৰুপৰ লগত যোৱা বছৰো মই কথা পাতিছিলোঁ আৰু এই বছৰ বহুত দিন আগতে মোক মাতি আছিলে যে এবাৰ কথা পাতিব লাগে, নিৰ্বাচন আহিছে, কিবা আহিছে। আজি মই সময় দিছিলোঁ। আজি বিশ্বকৰ্মা পূজা, তো মই প্ৰথমতে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ সকলো শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু মদাহী জনগোষ্ঠী আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত অন্যতম। BTC অঞ্চলত বিভিন্ন জিলাত কম বেছি পৰিমাণে মদাহী পপুলেশ্যন আছে। আমি যেহেতু মই তামোলপুৰৰ হয় আৰু এই অঞ্চলত যেহেতু মদাহী আছে, মই চৰকাৰ বনোৱাৰ লগে লগে মদাহীসকলৰ যিটো বৰমানী পূজা সেইটো আমি ৰেষ্ট্ৰিক্টেড হলিডে আৰু কেলেণ্ডাৰত আনিছোঁ। আৰু মদাহী জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক বা বিভিন্ন দিশবিলাক জীয়াই ৰখাৰ কাৰণে জনগোষ্ঠীটো ইয়াত যাতে নিজৰ পৰিচয় আৰু স্বাভিমান লৈ জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে কিছুমান কাম হাতত লৈছোঁ। ভিজন ডকুমেণ্টো ওলোৱা হৈছে, বিভিন্ন কাম কৰিছোঁ। গতিকে তেখেতসকলে মোক বিচাৰিছে, মই আহিছোঁ আৰু মই অনুৰোধ কৰিছোঁ যে আহি থকা নিৰ্বাচনত তেখেতসকলৰ আশীৰ্বাদ যাতে আমাৰ ওপৰত থাকে, সেইটোকে মই অনুৰোধ কৰিছোঁ। চাওক, মই আপোনালোকক বহুতবাৰো ক'লোঁ যে 40টা সমষ্টিত মানে প্ৰত্যেকটা সমষ্টিতে আমাৰ 7,000ৰ বেছি পপুলেশ্যন ফেমিলি আছে। তো 7,000 ফেমিলি মানে 21,000 ভোট। গতিকে এই নিৰ্বাচনটো বেষ্ট নিৰ্বাচন হ'বলৈ গৈ আছে আৰু আমি বহুত ভাল মাৰ্জিন লৈ আৰু বহুত বেছি সংখ্যা লৈ চৰকাৰ গঠন কৰিম। 40টাত মই কৈছোঁ আপোনাক, 40টাত কোনো এটা সমষ্টিত 7,000ৰ কম পৰিয়াল নাই, মানে 21,000 কম ভোট নাই। গতিকে ইয়াৰ ওপৰত হিচাপ কৰক আৰু কিমান সমষ্টি আহিব। 21,000 পালেতো 30টা সমষ্টি নিশ্চিত হৈ যায়। বিজেপিয়ে বাগা নেতাবিলাক নামিছে ফিল্ডত, আচলতে সাংসদ মন্ত্ৰীৰ পৰাই। চাওক, নিৰ্বাচনত বাগা নেতাৰ লগত বেছি কাম নহয়। ইয়াত ইছ্যু কি, এজেণ্ডা কি, পাব্লিকে কি বিচাৰিছে, আপুনি কি দিছে, কি ফিল কৰিছে, ইয়াৰ ওপৰত হ'ব। আজি বড়োলেণ্ডক বুজি পোৱা মানুহ লাগিব। ইয়াত আমি ডাঙৰ দীঘল হৈছোঁ। 40 বছৰত ইয়াত কি হৈছিলে, অসমীয়া মানুহবিলাকে কি সমস্যাত পৰিছিল, গোৰ্খাসকলে কি সমস্যাত পৰিছিল, আদিবাসীসকলে কি সমস্যাত, বঙালীসকল কি সমস্যাত, মাইনৰিটিসকল কি সমস্যাত, এই কথাবিলাক চবেই বুজি পোৱা হ'ব লাগিব। এনেই নেতা বুলি কয়, মন্ত্ৰী হয়, MLA হয়, মই নেতা আহিছোঁ বুলি ক'লেতো নহ'ব নহয়। আমি দেখিছোঁ কিছুমানে 4জনৰ লগতো কথা পাতিছে, 8জনৰ লগতো কথা পাতিছে। কাৰণ এই পৰিৱেশটো বুজি পাব লাগিব। ৰাজনীতিটো এনেকুৱা বিষয় নহয় কি মই যাই হঠাৎ কেৰেলাত যাই পেলাই মই মানে MLA জিকি যাম, হঠাৎ মই যাই পেলাই ক'ৰবাত মানে বেংগলত যাই মই কাৰোবাক MLA মন্ত্ৰী জিকাম, এইটো হ'ব নোৱাৰে। আইডিয়াটো থাকিব পাৰে, কিন্তু ঠাই বিশেষে ইয়াৰ মানুহবিলাকৰ অভাৱ অভিযোগ, ইয়াৰ অনুভূতি, ইয়াৰ চিন্তাধাৰাটোৰ লগত মিলিব লাগিব। হাগ্ৰামা মহিলাৰ এটা প্ৰচাৰ চলাইছে, প্ৰতিখন জনসভাতে প্ৰচাৰ চলাইছে যে UPPLৰ টকা খাওক আৰু নাঙলৰ ছবিত ভোট দিয়ক। এই সন্দৰ্ভত আপুনি কিবা ক'ব বিচাৰে নেকি? একো ক'ব নিবিচাৰোঁ। এইটো তেখেতেহে জানে টকা পইচাৰ কথা। কাৰণ তেখেতে কৈছে যে কিমান 22 কোটি টকাৰ মাটি বিক্ৰী কৰিছে, কিবা কৰিছে, হেন তেন। এই নিৰ্বাচনতো তেখেতে টকাৰ লগতে কৰি আছে। গতিকে আগতে ক'লে যে হেলিকপ্টাৰত তেল ভৰোৱা, কিবা ভৰোৱা। চ' এইবিলাক আচলতে নিৰ্বাচনী ইছ্যু নহয়। তেখেতে ভাল কথা ক'ব নোৱাৰাৰ কাৰণে সমাজৰ আগত তেখেতে কোনো এটা ইছ্যু, কোনো এটা এজেণ্ডা, কোনো এটা আঁচনিৰ কথা ভালকৈ ক'ব নোৱাৰাৰ কাৰণে এইবিলাকেদি আহি পেলাই টাইমটো পাছ কৰে। মানুহবিলাক অলপ হাঁহাই পেলাই কিবা কৰি পেলাই তেখেতে ভাবে যে এইবিলাক কথা ক'লে ভাল পাব। কিন্তু আজিৰ মানুহটো আৰু ইমান লেভেলত নাই আৰু। আজিৰ মানুহে বিচাৰে উন্নয়নটো কেনেকৈ কৰিব, শান্তি প্ৰতিষ্ঠা কেনেকৈ কৰিব, দেশখন আগুৱাই গৈ আছে, আমাৰ অঞ্চলটো কেনেকৈ আগুৱাই লৈ যাব, এই বিষয়বিলাক লৈহে মানুহে চিন্তা কৰে। কি হ'ব হাগ্ৰামা মহিলাৰ এতিয়াও ভবা ধৰণে নহয় নেকি? নাই, ছিংগল ডিজিটত থাকিব মেক্সিমাম। হাগ্ৰামা মহিলাৰ কেইখন চিট পাব যদি আপুনি? তেখেততো নাই, তেখেতৰ ব্যক্তিগত যেতিয়া 2টা চিটত কণ্টেষ্ট কৰিছে, মই 2টাটো ভাল দেখা নাই। আৰু টোটেল চিটটো হিচাপ কৰি চালে বাক্সাত নীল, তামোলপুৰত নীল, চিৰাঙত নীল, ওদালগুৰিতো প্ৰায় নীলে, আধা ধৰিব পাৰে এতিয়ালৈকে। এক হ'বৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। গতিকে কোকৰাঝাৰত যদি 2-3টা ক'ৰবাত পাব পাৰে। আপোনালোকে যদি স্পষ্টভাৱে ক'ব খোজে আপোনালোকে কিমানটা চিট পাব? মই চিটটো আগতো কোৱা নাই, এতিয়াও নকওঁ, কিন্তু সংখ্যাগৰিষ্ঠ লৈ চৰকাৰ গঠন কৰিব, এইটো চিয়ৰ। বিজেপিৰ কি হ'ব? বিজেপিও পাব, কিছুমান চিট বিজেপিও নিশ্চয় পাব, কাৰণ বিজেপিৰ উত্থান হৈছে। ইতিমধ্যে সপোন দেখিছে চৰকাৰ গঠন কৰাৰ কাৰণে ৰাজ্যপালক নিমন্ত্ৰণো চিঠি পঠাইছে, মুখ্যমন্ত্ৰীকো চিঠি পঠাইছে, আৰু ইতিমধ্যে মাছ মাংসৰো অৰ্ডাৰ দিছে। বঢ়িয়া, হাগ্ৰামা মহিলাই বঢ়িয়া। এনেকাই থাকিব লাগে, মানুহ ফূৰ্তি কৰি থাকিব লাগে। কিবা হওক নহওক অলপ সপোন দেখি থকাটোতে সেইটোৱেতো জীৱন। আশা আৰু সপোন ইটোতে মানুহ থাকে। মানে মই কিন্তু বাস্তৱত থাকোঁ।
সপোন পূৰণ নহ'ব নেকি হাগ্ৰামা মহিলাৰ? এইটো সপোন পূৰণ নহ'ব। বেলেগ সপোন যদি কিবা পূৰণ হয়, এনেইতো সপোনটো পূৰণ নহয়ে। সপোনত মানুহ উৰি ফুৰে, সপোনত কোনোবা নিজকে শ্বাহৰুখ খান বুলি ভাবে, সপোনত কোনোবা নিজকে তেণ্ডুলকৰ বুলি ভাবে। সাৰ পালেতো নহয়, গতিকে সপোনটো সপোনেই হয়। যদি হাগ্ৰামা মহিলাই এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে, তেওঁৰ অৱস্থা কি হ'ব? তেখেতেহে জানিব আৰু। তেখেতৰ ঈশ্বৰে ভালে ৰাখক, মইতো প্ৰাৰ্থনা কৰোঁ। চৰকাৰ থাকিলে তেখেতক সহায় কৰিব নিশ্চয় কিছু ক্ষেত্ৰত। চাওক, মইতো তেখেতক সদায় ৰেচপেক্ট কৰোঁ, আজিও কৰোঁ, পিছতো কৰোঁৱে ৰেচপেক্ট মানুহ হিচাপে। তেখেতৰ পলিটিকেল আইডিঅ'লজিটো বেয়া পাওঁ মই, এইটো বেলেগ কথা। থেংক ইউ।